এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু এই 9টা বজাত মানে মই অকণমান ফ্ৰী হওঁ। ফ্ৰী মানে ইহঁতিও স্কুল যায়, অফিচলৈ গ'ল আৰু ঘৰ গোটেই উল্টা পুল্টা হৈ আছে। আৰু ইমান বেছি বৰষুণ দিছে, মই কি ক'ম আপোনালোকক। একদম এইকেইদিন গৰম 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 থাকিব নোৱাৰি। আৰু এতিয়া এনেকুৱা হৈছে যেন পুৰা বৰষুণ যেন জমা হৈ আছিলে, কালি পিছবেলাৰ পৰা দিয়ে আছে। দেখুৱাইছোঁ ৰ'ব। এইফালে দেখিছে বৰষুণ, মানে একদম ঘোৰ বৰষুণ দিছে। কালি ৰাতিৰ পৰা বৰষুণ একদম পুৰা পানী ভৰ্তি হৈ গৈছে। চাওঁ গাড়ীবোৰ কেনেকৈ গৈছে, কি হ'ব নাজানো। বৰষুণ অকণমানো মানে ৰখা নাই, এনেধৰণে বৰষুণ একদম দিয়ে আছে। গোটেই কালি পিছবেলাৰ পৰা দিছে, গোটেই ৰাতিটো দিছে। আজি ৰাতিপুৱা এতিয়া বাজিছে 9টা, তো এতিয়ালৈকে এই অৱস্থা। আজি মানে 9টা ডুবিব যেন পাইছোঁ। ল'ৰাকেইটাও স্কুললৈ পঠিয়ালোঁ, কিন্তু টেনশ্যনেই হৈ আছে কেনেকৈ মানে কি হ'ব জানো। স্কুল হয়তো সোনকালে ছুটিও দিব পাৰে বা কাইলৈ বন্ধও দিব পাৰে, এনেকুৱা অৱস্থা ভাল হোৱা নাই মানে। আৰু এইফালে কাপোৰ শুকোৱা নাই, চব কাপোৰ এনেধৰণে মেলি থ'বলগীয়া আছে। এইফালে ডেইলি কাপোৰ মানে ওলায়ে থাকে।